নমস্কাৰ দৰ্শকসকল অনুপম জীৱনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুপম জীৱনত আজি আন এক ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁহি। ভিডিঅ'টিত আছে যে আমি কেইদিনমান আগতে অৰুণাচল প্ৰদেশত অৱস্থিত পৰশুৰামকুণ্ডলৈ গৈছিলোঁ। সেই পৰশুৰামকুণ্ড কোনফালে যায় বা তাত গৈ আমি কি দেখিলোঁ আপোনালোকে ভিডিঅ'টিত দেখিবলৈ পাব। ভিডিঅ'টিলৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকক পৰশুৰামকুণ্ডৰ লগত জড়িত যি প্ৰাচীন উপাখ্যান সেই উপাখ্যানৰ বিষয়ে এটি চমু আভাস দিবলৈ ওলাইছোঁ। প্ৰাচীন কালত যমদগ্নি বুলি এগৰাকী অতি মহা তপস্বী আছিলে আৰু তেওঁৰ 4জন পুত্ৰ সন্তান আছিল। তেওঁৰ পত্নীৰ নাম আছিল ৰেণুকা। ৰেণুকাই সদায় যমদগ্নি মুনিৰ যাগযজ্ঞ ইত্যাদি কাৰ্যত ভালদৰে সহযোগ কৰি আহিছিল। কিন্তু এদিনাখন ৰেণুকাই পূজাৰ কাৰণে পানী আনিবলৈ গৈ যথেষ্ট দেৰি কৰিছিল আৰু ৰেণুকাইনো কিয় পলম কৰিছে সেই কথা যমদগ্নি মুনিয়ে দিব্য দৃষ্টিৰে দেখিছিল যে গন্ধৰ্বৰাজ চিত্ৰৰথৰ জলক্ৰীড়া ৰেণুকাই দৰ্শন কৰি আছে। আৰু এই কথা গম পাই যমদগ্নি মুনি অতি ক্ৰোধিত হৈ তেওঁ 4জন পুত্ৰক আদেশ দিছিল নিজ মাতৃক শিৰচ্ছেদ কৰিবলৈ। কিন্তু 3জন পুত্ৰই সেই আদেশ অমান্য কৰিছিল আৰু পৰশুৰাম নামৰ যিজন পুত্ৰ আছিলে তেওঁ পিতৃৰ আদেশ পালন কৰিছিলে। পৰশুৰাম অতি তেজস্বী অতি বীৰ্যৱান এগৰাকী পুৰুষ আছিল আৰু তেওঁ অনিচ্ছা সত্ত্বেও পিতৃৰ আদেশ পালন কৰিয়ে তেওঁ নিজ মাতৃক শিৰচ্ছেদ কৰিছিলে। আৰু মাতৃক শিৰচ্ছেদ কৰি তেওঁ যি পাপ অৰ্জন কৰিছিলে পাপ খণ্ডনৰ অৰ্থে তেওঁ পিতৃক তাৰ উপায় খুজিছিল আৰু পিতৃৰ পৰামৰ্শ অনুসৰি ভাৰতবৰ্ষৰ উত্তৰ পূব দিশত অৱস্থিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ডত আহি তেওঁ উপস্থিত হৈছিলে। আৰু এই ব্ৰহ্মকুণ্ডটোৱে হৈছে পৰশুৰাম কুণ্ড। যে পিতৃৰ পৰামৰ্শ মানি তেওঁ একেবাৰে উত্তৰ পূব প্ৰান্তত অৱস্থিত ব্ৰহ্মকুণ্ডত আহি উপস্থিত হৈছিল অতি কষ্টেৰে আৰু ইয়াত স্নান কৰি তেওঁ পাপমুক্ত হৈছিলে, মাতৃহত্যাৰ পাপমুক্ত হৈছিল। এয়াই হ'ল পৰশুৰামৰ কাহিনী। আৰু ইয়াৰ লগত জড়িত কথাটো হ'ল কি, যেতিয়া ব্ৰহ্মকুণ্ডটো তেওঁ কুঠাৰেৰে কাটি তাৰ পৰা পানী বোৱাই দিছিলে আৰু সেই ব্ৰহ্মকুণ্ডটোৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰিলে। আৰু যি জলধাৰা বৈ আহিলে সেই জলধাৰাকে আমি ব্ৰহ্মপুত্ৰ নদী বুলি জানো। এয়া আছিলে পৰশুৰাম কুণ্ডৰ লগত জড়িত প্ৰাচীন উপাখ্যান। ভিডিঅ'টি চাই থাকিব। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া আমি যাব লৈছোঁ। সেই মাইনা কিবা এটা কৈ দিয়া। হেল্ল', ক'ত যাম আমি? কৈ দিয়া, তুমি কৈ দিয়া ক'ত যাম। আমি পৰশুৰাম কুণ্ডলৈ যাম। অ'কে, পৰশুৰাম কুণ্ডলৈ যাব ওলাইছোঁ। বাহঁত অহাই নাই ঘৰৰ ভিতৰৰ পৰা আমি ৰৈ আছোঁ। এখন গাড়ী খুলি মেলি ৰৈ আছোঁ। এইফালে ঘূৰি ফুৰিছে। এইটো বাহঁতৰ ঘৰটো, এইটো বাহঁতৰ ঘৰটো, এইটো ঠিক আছে। আমি গৈ থাকিম আৰু মাজে মাজে এনেকৈ দেখুৱাই যাম, আপোনালোকে চাই থাকিব। যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ পৰশুৰাম কুণ্ডলৈ। ঠাণ্ডা বতৰটো ঠাণ্ডা, ভালেই লাগিব চাই থাকিব। আমি এনেকৈ দেখাই যাম। ডিব্ৰুগড় বাইপাছ পাই গ'লোঁ। এইটো কাষতে আছে জগন্নাথ মন্দিৰ। আহিব আপোনালোকে, ভাল লাগে। বতাহ আছে, এচি বতাহ। আমাৰ ললিপপ খাইছোঁ, নহ'লে বমি হ'ব। এইটো ললিপপ খাইছোঁ।
গাটো বেয়া লাগিবলৈ ধৰিছে। আরে তুমি পিছনে কোনা না ক্যামেরাটা অৰুণাচলত প্ৰৱেশ কৰিছোঁ। এতিয়া আমি পাছ ল'ম। পাছ লৈ অৰুণাচললৈ যাম আৰু অসমৰ পৰা অৰুণাচলত প্ৰৱেশ কৰিছোঁ। ফৰ্ম ফিল আপ কিমান লিখিব কি ডিউৰেশ্যন অফ ভিজিট কিমান দিব লাগিব এইটো ঘূৰিব লাগিব। আমি পাছ ল'লোঁ, ডিৰাক গেটত পাছ ল'লোঁ। এতিয়া যাম। পাৰ হেড 30 টকাকৈ লৈছে। ইয়াতে পাছ ল'ব লাগিব। পাছ ল'বলৈ হ'লে ID প্ৰুফ লাগিব। ID প্ৰুফ দি পাছ লৈ আমি প্ৰৱেশ কৰিম আৰু ইউনিভাৰ্চিটিৰ সন্মুখত আমি অনিলক পাই গ'লোঁ। আমি একেলগে প্লেন কৰিছিলোঁ। अभी अरुणाचल यूनिवर्सिटी में पढ़ाते हैं ना। वीडियो बना रहे हैं क्या? हाँ, वीडियो बना रहा हूँ। Parsuramkund। Parsuramkund চাওক কি ধুনীয়াকৈ নীলা পানী, নীলা পানী ওলাই আছে। এতিয়া তাৰমানে ক্ৰমান্বয়ে আমি তললৈ যাব লাগে। তেতিয়াহে উশাহটো ঘূৰি আহিছিল। মই জীৱক ওলাই যাওঁ গৈছিলে। খুব ভাল লাগিছিল। ক'বলৈ গ'লে তুমি পাৰিবানে? চাই দিয়া।
এইফালে চোৱা বাইদেউ চাই দিব মাইনা ভাল লাগিছে অলপ কষ্ট